নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো যে আজি অয়ো ওপৰত দুখাৰমান তোমালোকক মই কথা জনাই দিম যে অয়ো সাধাৰণতে জনতাৰ মাজত এটা ব্ৰেণ্ড হৈ গৈছে যিটো ব্ৰেণ্ড অয়ো মানে সকলোৱে অয়ো বুক কৰিব খোজে কিন্তু অয়ো ওপৰত বৰ্তমান সকলোৰে আস্থা এৰি থৈ গৈছে নানা ধৰণৰ ফ্ৰড তোমালোকক দি আছে হয়তো বহুতে জানে যে অয়োৰ এনেকুৱা এটা সিস্টেম হৈ গৈছে যে ফ্ৰড বুলি তোমালোকক বহুতো নিউজ আহি আছে তো মই তোমালোকক অয়োৰ ওপৰত বহুতো কথা ক'বলৈ আছে গতিকে এটা পইণ্ট তোমালোকে চাই যোৱা যদি তোমালোকে এতিয়ালৈকে অয়ো বুকিং কৰা নাই বা বুকিং কৰিব ভাবিছা যদি তোমালোকে চাই যোৱা অয়োৰ ওপৰত এই কথাকেইটা তোমালোকে জানিবলগীয়া মই তোমালোকক এটা পইণ্ট কৰি তোমালোকক কৈ আছো সো ফাৰ্স্ট পইণ্ট হৈছে যে যেতিয়া তুমি অয়ো ৰুম এটা বুক কৰিলা অয়ো যেতিয়া বুক কৰিলা যেতিয়া তুমি অয়ো ৰুমত যেতিয়া হোটেলত তোমালোকে বুক কৰিছা তাত যায় যেতিয়া ৰিসেপশনত তোমালোকে খবৰ দিবা যে মই এইটো ৰুম বুক কৰিছো কিন্তু তেতিয়া ৰিসেপশনিষ্টে যদি তোমালোকক কৈ দিয়ে যে এইটো ৰুম তোমালোকৰ বুকিং হোৱা নাই বা কেনসেল হৈছে গতিকে হেনে সময়ত এনেকুৱা বহুতো লোকৰ হৈছে যে অন্তিম সময়ত যেতিয়া তোমালোকে অয়ো বুক কৰিলা একো নাই কিন্তু যেতিয়া তোমালোকে হোটেল গলা তেতিয়া ক'ব যে এইটো তোমালোকৰ কেনসেল হৈছে বা এইটো বুক কৰা হোৱাই নাই এইটো কিয় হয় মই তোমালোকক বুজাই দিছো যে সাধাৰণতে কি হয় যে অয়ো এটা এপ হে অয়ো এটা এপ আৰু হোটেল এখনৰ লগত জড়িত হৈ থাকে মানে পাৰ্টনাৰশ্বিপ গতিকে অয়ো যেটো এপ হয় সেইটো এপত যেটো ৰুমৰ ৰেট থাকে সেইটো কম বেছি হৈ থাকে খেলিমেলিটো ক'ত হয় মই তোমালোকক কৈ দিছো যে কম বেছি অয়ো ৰেট বিলাক তোমালোকে চাবা যে 500 900 1000 টকাটো অয়ো ৰুম পোৱা যায় গতিকে এমাহত বহুতো ৰেট খেলিমেলি মানে কেতিয়াবা বাঢ়ে কেতিয়াবা কমে হৈ থাকে গতিকে ৰিসেপশনিষ্ট যিখন হোটেলত তোমালোকে অয়ো ৰুম বুক কৰা সেই ৰিসেপশনিষ্ট জনে তোমালোকৰ হোটেলখনে নাজানে যে ৰুমটোৰ ৰেটটো ইমান কমিছে বা ইমান বাঢ়িছে হোটেলৰ ৰিসেপশনিষ্টে নাজানে তাৰ বাবে তোমালোকৰ অয়ো ৰুম কেনসেল হৈ যায় আৰু নাজানে কিয় যে অয়োৰ যেটো এপ থাকে সেই এপটোৰ ৰেটটো কম বেছি কৰি থাকে তাৰ ফলত হোটেলৰ যেটো ৰিসেপশনিষ্ট থাকে বা হোটেলৰ মেনেজমেন্ট যেটো থাকে তেওঁলোকে কেতিয়াবা নাজানে যে অয়ো ৰুম অয়োৰ ৰেট কম বেছি হৈ আছে তাৰ ফলত তোমালোকৰ অয়ো ৰুম গুলো কেনসেল হৈ যায় সো জুনে ইয়ালৈ ভিডিওটো চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ ৰেগুলাৰ মই ইনফৰমেশন ভিডিও এই চেনেলটোত দি থাকো দুই নম্বৰতে অয়ো যেটো ধকাবাজ কৰিছে মানুহৰ ওপৰত তাৰ মই এটা উদাহৰণ দিম আৰু বহুত উদাহৰণ আছে অয়োৰ ওপৰত আৰ্টিকল বা নিউজত পাই থাকা মই এটা আৰ্টিকল তোমালোকক ইয়াত দি দিছো ইয়াত চাব পাৰা যে কি হৈছে যে এজন লোকৰ এনিভাৰ্সাৰী আছিল তেওঁলোকৰ মানে বহুত ডাঙৰ এখন হোটেল 5 ষ্টাৰ তোমালোকে ইয়াত পঢ়িবা মই দি দিছো যে 5 ষ্টাৰ হোটেলত মানে তেওঁৰ এনিভাৰ্সাৰী পাতিব বুলি বুক কৰিছিল কিন্তু তেওঁলোকে 12টা বজাত ৰাতি 2টা বজাত হোটেলখনত এন্ট্ৰি কৰিছিল কিন্তু অয়ো কি কৈছে যে অয়ো তেওঁলোকৰ টাইপ লোৱা নাই সাধাৰণতে অয়ো এনেকুৱা ধৰণৰ প্ৰবলেম কৰিয়ে থাকে কিন্তু সেই আৰ্টিকল মানে এটো পুলিচত এফআইআৰ দিয়া হৈছে অয়োৰ ওপৰত এটো নিউজত আহিছে গতিকে মই তোমালোকক জনাই দিছো যে ৰাতি 2টা বজাত অয়ো কৈছে যে তেওঁলোকৰ টাইপ হোৱা নাই বা অয়ো তেওঁলোকৰ ৰুমটো কেনসেল হৈছে গতিকে অয়োৰ এনে ধৰণৰ ফ্ৰড হৈ থাকে তোমালোকে ভাবি আছা যে অয়ো এইবিলাক খেলিমেলি কিয় কৰি আছে মই থুলমূলকৈ গতে তোমালোকক বুজাই দিম এই ভিডিওটো চাই থাকা যে অয়ো প্ৰথমতে কি কৰিছিল অয়ো যেটো নতুন মাৰ্কেটত আহিছিল তেতিয়া কি কৰিছিল যে কম দামত মানে কোৱালিটিও ভাল দিছিল তোমাৰ কম দামত ৰেট কম আছিল কোৱালিটি ভাল দিছিল আৰু হোটেলৰ পৰা যেটো চাৰ্জ কাটে সেই চাৰ্জটো কম আছিল যেটো মাৰ্কেটটো ডাঙৰ কৰিব লাগে ন অয়ো যেটো নাম কৰিব লাগে হেতু বৰ্তমান সময়ত হৈ গৈছে এটা অয়োৰ মেইন কাম হৈছে যে সমগ্ৰ বিশ্বত অয়োৰ এটা ব্ৰেণ্ড হক ইউৰোপ আমেৰিকা গুটেই আৰু গুৱাহাটী কিবা গুটেই বিশ্বত যাতে অয়োৰ এটা নামক বৰ্তমান অয়ো এটো পদক্ষেপ লৈছে গতিকে তাৰ বাবে কি হৈছে যে অয়ো কি কৰে কেতিয়াবা হোটেলৰ ৰেট এনেকুৱা কৰি দেই 350 টকাটো কেতিয়াবা হোটেল পোৱা যায় গতিকে হোটেলখন যেটা বুক কৰিব সেই বুক কৰাতে হোটেলৰ যেটো চাৰ্জ আছে হোটেলখনে কি পাব যদি 350 টকাত ৰুম এটা দি দিয়ে
এই হোটেলখনে কি ইনকাম কৰিব গতিকে হোটেলখনে এই ইনকামটো কম হোৱাৰ বাবে অয়োৰ বহুতো খেলিমেলি হৈ আছে অয়ো এটা এপহে হয় যিটো এপ যে হোটেল এখনে ব্যৱহাৰ কৰে মানে হোটেল এখনত অয়ো লগাই দিলা তাতে তোমাৰ বুকিং হৈ গ'ল যে হোটেলখনৰ 0.5% যাব আৰু অয়োৰো 0.5% যাব মানে অয়ো হোটেলখনৰ 0.5% কাটি লৈ যাব গতিকে হোটেলৰ যিটো প্ৰফিট নহয় গতিকে সেইভাবে তোমালোকৰ বুকিং কেনসেল হয় বহুতৰে আৰু ইয়াত মই তোমালোকক এটা কথা কৈছো যে অয়ো বুক কৰিছা যদি তোমালোকে কি কৰিবা তাৰে আগদিনা তোমালোকে এবাৰ ফোন কৰি অয়ো ৰুমক খুদি চাবা যে মোৰ বুকিংটো হৈছে নে বা ৰুম খালি আছে নে নাই সাধাৰণতে কি হয় বহুতৰে হৈ আছে বৰ্তমান যে তোমালোকে হোটেলত যোৱাৰ পিছত তোমালোকক কৈ দিয়া হ'ব যে তোমালোকৰ বুকিং কেনসেল হৈছে বা বুকিং কৰাই নাই অয়োৰ এপটোৰ যোগেদি এইবিলাক খেলিমেলি হৈ আছে এই হোটেলৰ কোনো খেলিমেলি হোৱা নাই গতিকে ভিডিওটো ভাল লাগিলে তোমালোকে ভিডিওটো লাইক কৰা আৰু তলত কমেন্ট কৰি জনোৱা যে অয়োৰ বিষয়ে নজনা কথাবোৰ তলত কমেন্ট কৰি জনোৱা